বাৰ্মিজ চুপাৰী চিণ্ডিকেট যি সময়ত সৰ্বানন্দ সোণোৱালে চিণ্ডিকেট মুক্ত অসম গঢ়াৰ কথা কৈ আছে, যি সময়ত সৰ্বানন্দ সোণোৱালে বাৰে বাৰে কৈ আছে তেওঁ হেনো স্বচ্ছ আৰু নিকা প্ৰশাসন চলাই আহিছে, সেই সময়তে সমগ্ৰ অসম জুৰি এক চিণ্ডিকেটৰ ভয়ংকৰ মুক্তভাৱে চিণ্ডিকেট চলি আহিছে। সমগ্ৰ অসম জুৰি ভয়ংকৰভাৱে মুক্তভাৱে ৰঙা সুপাৰীৰ চিণ্ডিকেট চলি আহিছে। আৰু এই ৰঙা সুপাৰীবোৰ বাৰ্মিজৰ পৰা আহে, ব্ৰহ্মদেশৰ পৰা আহে। ব্ৰহ্মদেশৰ পৰা অহা সুপাৰীবোৰ অসমত প্ৰৱেশ কৰাৰ পিছত এইবিলাক ইণ্ডিয়ান হৈ যায়, আৰু ইণ্ডিয়ান হৈ যোৱা এই সুপাৰীবিলাকে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইলৈ তেওঁলোকে চালান দিয়ে। এটা কথা হৈছে কি, যোৱা 16 আগষ্ট তাৰিখে বিভিন্ন দল সংগঠনৰ সহযোগত আমি 3খনকৈ সুপাৰী চিণ্ডিকেটৰ গাড়ী জব্দ কৰিছিলোঁ। বাৰম্বাৰ পুলিচ প্ৰশাসনক খবৰ দিয়াৰ পিছতো সম্পূৰ্ণ 4 দিন পিছত, যোৱা 19 তাৰিখে সম্পূৰ্ণ 4 দিন পিছত তেওঁলোকে সেই সুপাৰী গাড়ীকেইখন অভয়পুৰী থানাত লৈ গৈছিলে। কিন্তু আমি বাৰম্বাৰ দাবী কৰাৰ পিছতো সেই সুপাৰী চিণ্ডিকেটৰ গাড়ীকেইখন পৰীক্ষা নিৰীক্ষা নকৰাকৈ এতিয়া বঙাইগাঁও জিলা প্ৰশাসনে, বঙাইগাঁও জিলা পুলিচ প্ৰশাসনে ৰহস্যজনক কাৰণত ওপৰৰ পৰা পোৱা প্ৰেছাৰৰ কাৰণে এতিয়া আজি তেওঁলোকে এইবিলাক মুক্ত কৰি দিলে। আৰু আমি যেতিয়া পুলিচ প্ৰশাসনৰ লগত যোগাযোগ কৰিছোঁ, তেওঁলোকে কৈ আছে তেওঁলোকে বিভিন্ন ধৰণৰ কাগজ পত্ৰ পাইছে, তেওঁলোকে আপোনাৰ টেক্সৰ কাগজ পত্ৰবিলাক পাইছে, কিন্তু কেনেকৈ আপোনাৰ ব্ৰহ্মদেশৰ পৰা ৰঙা সুপাৰীবিলাক কেনেকৈ অসমত আহি পেলাই ইণ্ডিয়ান হৈ যায়, এইটো ৰহস্যজনক কাৰণ। আৰু এই সমগ্ৰ কাৰবাৰটোত, সমগ্ৰ চিণ্ডিকেটত অসম চৰকাৰৰ বিয়াগম মন্ত্ৰী, অসম চৰকাৰৰ পুলিচ প্ৰশাসনৰ বিয়াগম বিষয়া জড়িত হৈ আছে, এইটো খাটাং।